ইভিনিং আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ ফালে বতৰটো ইমানেই ডাৱৰীয়া, এইফালে দেখুৱাইছোঁ চাওকচোন, ইমানেই ডাৱৰীয়া। এইফালে দিনটো একো কাম বন নাই আৰু এনেকৈ পাত আহিছে আৰু আপোনালোকক দেখুৱাম বুলি মানে ভিডিঅ' কৰিবলৈ হোৱা নাই আচলতে। বাগানৰ কেনেকৈ পাত মাৰে, কেনেকৈ কি কৰে, বেলেগ এদিন দেখুৱাম। এতিয়া অকণমান বেটাই খাবলৈ ঠাণ্ডাত মানে কিবা এটা বনাওঁ বুলি ভাবিছোঁ, তাকে কি বনাওঁ চাই থাককচোন। প্ৰথমে আলুখিনি এনেকেই পিটিকি লৈছোঁ, অলপো মানে গোটা নথকাকৈ। এইফালে পিঠাগুড়ি লৈছোঁ, চাউলৰ গুড়ি মানে এনেকৈ পিটিকি লওঁ। ইয়াত নিমখ অলপ দি লৈছোঁ, জোখমতে দিব কিমানটো লাগে নিমখ। নিমখখিনি এনেকৈ দি লৈছোঁ। তাৰপিছত এয়া পিঠাগুড়ি জোখমতে দিব, আপুনি কিমান আলু লয় সেইটোৰ ওপৰত দিব। মই 2টা আলু লৈছিলোঁ, ডাঙৰ ডাঙৰ, এনেকৈ সানি লৈছোঁ। অলপমান কৰ্ণফ্লাৱাৰ লৈছোঁ, কৰ্ণফ্লাৱাৰ অলপ, বেছি নাই দিয়া, অলপ দিছোঁ। গোটেইখিনি মঠি লৈ তাৰপিছত অলপ এয়া শুকান জলকীয়াৰ মানে গোটা গোটাকৈ থৈছোঁ, অলপ ৰাখিছোঁ, এনেকৈ অলপ দি দিছোঁ। বিশেষ বস্তু প্ৰয়োজন নাই, এনেকৈ মঠি ল'ব। জলকীয়া কিমান খায় সেইটোৰ ওপৰত নিৰ্ভৰ, আপোনালোকে কিমান দিয়ে জলকীয়া। এনেকৈ এইটো লাডু বনাই ল'লোঁ, এনেকৈ ৰোল বনাই লৈ পেলাই তাৰপিছত এনেকৈ পিচ পিচ কৰি মই এনেকৈ বনাইছোঁ। আচলতে বেলেগ টাইপতো বনাব পাৰে, মই এনেকৈ পিচ কৰি লৈছোঁ। এখন কাটা চামুচ লৈছোঁ, লৈ সেইটো এনেকৈ অলপ প্ৰেছ কৰি দিছোঁ। এনেকুৱা চেপত বনাম, বেলেগ চেপতো বনাব পাৰে, মই এনেকৈ ভাল পাওঁ। চেপত সকলোখিনি এনেকৈ তৈয়াৰ কৰি লৈ এনেকৈ গোটেইকেইটাত কৰি ল'লোঁ। এতিয়া কেৰাহীত তেল দি লৈছোঁ, সেই তেল এয়া গৰম হৈছে আৰু এনেকৈ পিচখিনি দি দিছোঁ। আবেলি খাবলৈ বহুতেই ভাল এইটো, এনেকৈ বিশেষকৈ টিফিনত দিবলৈ ভাল। ল'ৰা ছোৱালীবোৰে অকণমান বেলেগ বেলেগ টাইপত ভাল পায় যে, ৰুটি আৰু কিবা এনেকুৱা কেইটামান বনাই দিলে খাই ভাল পায়, অকণমান চচৰ দি দিলে। মই প্ৰায় টিফিনত এনেকৈ বনাই দিওঁ। এনেকৈ ব্ৰাউন কালাৰ যেতিয়া হৈ আহিব, এয়া দেখিছেনে জলকীয়া গুড়িখিনি দিছিলোঁ যে, গুড়ি নহয় আচলতে, জলকীয়া গোটা গোটা কৰি দিছিলোঁ, সেইখিনি এনেকৈ ওপৰত ওলাই আহিছে, দেখিবলৈ বহুত ধুনীয়া লাগে ওচৰৰ পৰা। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু ওচৰৰ পৰা বহুত ভাল লাগে দেখি। ল'ৰা ছোৱালীবোৰে দেখিবলৈ ধুনীয়া হ'লে খায়ো ভাল পায় টিফিনত। মোৰ এয়া আলু চব বুলিয়ে ক'ব পাৰে আৰু। এতিয়া বেটাক খাবলৈ দিওঁগৈ। বেটা এয়া ল, Yum.
ৰ'বা সৰু প্লেট এখন দিছোঁ দেই। আমি খাই লওঁ দেই। পাপাটো নাই আৰু খাই দিওঁ। মজা লাগিছে মোৰ এটা খাই লওঁ। মিঠা চচ নাই। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আজি মোৰ ৰেচিপিটো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কিন্তু যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। বাই বাই, শুভৰাত্ৰি।